হে গাইজ আমাৰ ইউটিউবাৰ ভাইৰাল বাইদেউজনীক দেখাই আছোঁ দেই এইটো দুখীয়া শ্ৰেণীৰ মানুহ ভাই এনেকৈ ভাত খাব লাগিব কি কৰিম তিনিবেলা তিনি সাঁজটো খাব নোৱাৰোঁ দিনত এসাঁজ খোৱা হয় ৰাতি এসাঁজ খোৱা হয় যেনে তেনে তাকো কষ্ট কৰি খাওঁ তো কি কৰিম উপায় নাই তো এনেকৈ ভাত খাব লাগিব মাছে মাংসটো সদায় খাব নোৱাৰোঁ নহয় আমাৰ টকা নাই পইচা নাই আলু চাটনি এয়া এফালে দালি লৈ পেলাই আৰু এনেকৈ সুদা ভাতেই খাই আছোঁ আৰু কি কৰিম আমি দুখীয়া যিটো খাবতো লাগিব উপায় নাই এনেকৈয়ে খাওঁ আমি ভাত লাজ চাজ নকৰোঁ যিখিনি খাওঁ সেইখিনিকে দেখাওঁ আমি যিবিলাক খাওঁ তাকেই দেখুৱাইছোঁ আমাৰ একো লাজ নালাগে একো নালাগে কাৰণ আমি গাঁৱত ডাঙৰ হোৱা মানুহ গাঁৱতে জন্ম হোৱা মানুহ আমাৰ গাঁৱলীয়া নিচিনাই খাদ্য খাম না বাইদেউক ইউটিউবাৰ বাইদেউজনীক কিমান ফেচবুক চেনেল আছে ইউটিউব চেনেল আছে ইনষ্টা আছে চবতকৈ ভাইৰেল আছে ইউটিউবৰ পৰা কিমান ইনকাম কৰিছে সোধকচোন এবাৰ বৰ্তমান এতিয়ালৈকে হোৱা নাই ভৱিষ্যত হ'ব বুলি আশা কৰিছোঁ আপোনালোকে যদি ছাপোৰ্ট কৰে তো তেতিয়া হ'ব কেতিয়া হ'ব আজি হোৱা নাই তো কেতিয়া হ'ব আৰে চবৰ কা ফল মিঠা হতা হয় তুমকো নেহি পাতা হয় খাই শিপাডাল তিতা হ'ব পাৰে কিন্তু তাৰ ফল মিঠা হয় সেইকাৰণে ৰখি আছোঁ বাইদেউক সোধকচোন ইউটিউবত কিমান ছাবস্ক্ৰাইব আছে কিমান ভিউজ আছে সোধক সোনকালে ছাবস্ক্ৰাইবাৰ কথা কি ক'ম চৰচৰাই বাঢ়ি গ'ল ৮,০০০ হ'বলৈ আৰু মাত্ৰ ৪০০ লাগে আৰু ভিউজটোতো ৭০ লাখতকৈ ওপৰ আছে থেংক ইউ বাইদেউ আপোনাক ফিৰছে লগ পাম